নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে জোনবেলি চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আহক। নম্বৰ 1, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটি হৈছে গোপীনাথ বৰদলৈ। নম্বৰ 2, অসমৰ প্ৰথম কিমান চনত ৰেলপথ স্থাপন হয়? উত্তৰ 1882 চনত। নম্বৰ 3, বঙাইগাঁৱত তেল শোধনাগাৰ কিমান চনত স্থাপিত হয়? উত্তৰ 1962 চনত। নম্বৰ 4, অসমীয়া কথাছবি প্ৰথম নায়িকা কোন? উত্তৰ আইদেউ সন্দিকৈ। একেবাৰে শেষৰ প্ৰশ্নটি হ'ল, অসমীয়া ভাষা উন্নতি সাধিনী সভা জন্ম কেতিয়া হয়? উত্তৰটি চাই কমেণ্ট কৰি জনাব। লগতে বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।